হেৰি নহয় মা এতিয়াতো আমাৰ কাৰ্যসূচী হৈ গ'ল তো এতিয়া আমাৰ মৃদুলাক ধন্যবাদ দিব লাগে আৰু গম পাইছা না তো আপোনালোককো মোৰ ভিউৱাৰ্ছক জনাইছোঁ তো মোৰ আজি চেনেল মোৰ মনিটাইজ হৈ গ'ল বহুত ফূৰ্তি আমি কেক চেক কাটিলোঁ আপোনালোকে দেখিলে তো মই মোৰ ভিডিঅ' যোগেদি মই মৃদুলাক বহুত বহুত মই ধন্যবাদ জনাইছোঁ মৃদুলাক কেলে ধন্যবাদ জনাইছোঁ ময়ো ধন্যবাদ জনাইছোঁ কৈ দিয়া মৃদুলাক কৈ দিয়া ধন্যবাদ জনাইছোঁ মৃদুলে বহুত আমাক ল'ৰাটোক সহায় সহযোগ কৰি দিলে তাৰ বিনিময়ত মইনো কি দিম মই তাক হেৰি কৰিছোঁ সন্মান জনাইছোঁ আৰু যে নিজৰ ল'ৰাদৰে যে মোৰ ল'ৰাটোৰ লগত যে সহায় সহযোগ কৰি থাকিব যেন তাৰে মই আশা কৰি মৰমেৰে মই আশা কৰিছোঁ ভগৱানে যে উজ্জ্বল খাবলৈ যে কঢ়িয়াই নিয়ে যে মনিটাইজ আজি হ'ল 8 মাহ দিনেই কষ্ট কৰিলে ল'ৰাটোৱে আজি দিন দুটামান হ'ল মনিটাইজ হ'ল সেইটো কাৰণে আজি ল'ৰাটোৱে মোক কেক কাটিলে মৃদুলৰ যোগেদিয়ে বহুতখিনি সহায় সহযোগ আগবঢ়াই নিয়ে ধন্যবাদ জনাইছোঁ সঁচাই গম পালা মৃদুলদা নথকা মানে মোৰ চেনেলটো মানে মনিটাইজ কৰাই দিয়াৰ ক্ষেত্ৰত মোৰতো একো নাজানো পঢ়া শুনা নাই মৃদুলদাই মোক চব এপ্লাই কৰি দিছে হয় নাই কৰি দিছে বহুত মই কৈছোঁ মৃদুলদা আপুনি কথাটো গম পাইছে আমাৰ এই মায়ে মানে পঢ়া শুনা নাই কথাখিনি এনেকৈ কয় আপুনি ভুল নকৰিব কিন্তু হ'লেও আপোনাক ধন্যবাদটো দিছোঁ মৃদুলদা তো এতিয়া মই আপোনালোকক জনাইছোঁ গম পাইছে নাই মোৰ ভিউৱাৰ্ছক মই মানে এতিয়া বেংকত যেতিয়ালৈকে পইচা নোসোমোৱালৈকে মই মানে মৃদুলদাক একদম পুৰা দায়িত্বখিনি মোৰ চেনেলৰ দায়িত্ব দি থৈছোঁ মৃদুলদা আপুনি একদম মোক পাছবুকত পইচা ভৰোৱালৈকে একদম কামখিনি চব কৰি দিব ঠিক আছে তো আপোনালোককো যদি এনেকুৱা কিবা হেল্প লাগে ইউটিউবৰ বিষয়ে লাগে আপোনালোকেও এই টিপছ চব মিলে তো মৃদুলদা আপোনাক একদম বহুত বহুত ধন্যবাদ দেই ধন্যবাদ জনাইছোঁ মোৰ নিজৰ ল'ৰা বুলি ধন্যবাদ জনাইছোঁ আশীৰ্বাদ জনাইছোঁ ঘৰে থাকক যেন জয় 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 অসম জয় অসম জয় হেপী বাৰ্থডে বাৰ্থডে নহয় হেপী মনিটাইজ হেপী মনিটাইজ পাহৰি যা মই সেই মানুহ নপঢ়া নুশুনা নহয় জানো আচলতে এনেকুৱাবোৰ কথাৰ পৰাই ভিডিঅ' বনাই যাবলৈ বহুত সাহস পাওঁ মাতৃতুল্য এগৰাকী মহিলাই যেতিয়া এনেধৰণে কয় যে তুমি কাম কৰি যোৱা তোমাক আশীৰ্বাদ দিছোঁ এই আশীৰ্বাদবোৰ লৈয়ে আচলতে মই ভিডিঅ'বোৰ বনাই গৈ আছোঁ কেতিয়াবা চিন্তা হয় আমাৰ বিশেষকৈ মোৰ এই চেনেলটোৰ ভিডিঅ'বোৰত বহুত ভিউজ কম আহে আৰু ভিউজ কম হোৱাৰ কাৰণে কেতিয়াবা ভাগি পৰোঁ আৰু ভাগি পৰিলে হয় কি ভিডিঅ' বনাবলৈ মন নাযায় এলাহ ভাৱ এটা আহে মানে উৎসাহিত হৈ নাথাকোঁ বা এনেকুৱা এটা উদ্যম নাথাকে মনত ভিডিঅ' বনাবলৈ কিন্তু এনেকুৱা ধৰণৰ আশীৰ্বাদ যদি পোৱা যায় মাতৃতুল্য এগৰাকী মহিলাৰ পৰা বা বন্ধুসমূহ ভাতৃসমূহ লগৰ লগৰীয়াৰ পৰা সঁচাকৈ একদম বুকুখন ফুলি উঠে আৰু মানে ভিডিঅ' বনাবলৈ যথেষ্ট উৎসাহিত হৈ যাওঁ উদ্যম পাওঁ সাহস পাওঁ কেতিয়াবা ভাবোঁ ভিডিঅ'বোৰত ভিউজ নাহে ভিডিঅ' বনোৱা বন্ধেই কৰোঁ নেকি কিন্তু আকৌ চিন্তা কৰোঁ 3000জন মানুহ মোৰ চেনেলটোত আহি সোমাইছেহি ছাবস্ক্ৰাইব কৰি থৈছে আৰু তেওঁবিলাকৰে কিছু সংখ্যকে ভিডিঅ' চাবলৈ সময় নাপায় আৰু কিছু সংখ্যকে চায় আৰু আমাৰ ইউটিউবাৰসকলৰ কথা হয় কি আমি যদি যিবোৰ ভিডিঅ' বনাওঁ সেই ভিডিঅ'বোৰত ভিউজ নাহিলে আমি অলপ ভাগৰি পৰোঁ এইটো প্ৰতিজন ইউটিউবাৰৰ এটা কথাই বেয়া পাবলগীয়া কথা মানে দুখ লাগিবলগীয়া কথা আৰু এইটো প্ৰতিজন ইউটিউবাৰৰে এটা দুখ লাগিবলগীয়া কথা যদি তাত ভিউজ নাহে কাৰণ ভিডিঅ'বোৰ বনাওঁ মানুহে চাবৰ বাবে আৰু মানুহে যদি নাচায় আমাৰ দুখ লাগে আৰু চাবনো কিয় সম্পূৰ্ণ যদি তেখেতৰ প্ৰয়োজন নহয় ভিডিঅ'টো তেখেতে কেতিয়াও নাচায় যাৰ প্ৰয়োজন তেওঁহে চাব গতিকে কাকো আমি জোৰ কৰি দেখাব নোৱাৰোঁ বিশেষকৈ মোৰ কেটেগৰীটো হৈছে টেকনিকেল কেটেগৰী সম্পূৰ্ণ মই টেকনিকৰ ওপৰত মোৰ ভিডিঅ'সমূহ বনাওঁ মাত্ৰ বহিলেও মই এই ভিডিঅ'টোত মই আপোনালোকক কথা শিকাওঁ আৰু কৈ যাওঁ আৰু যাৰ এই কথাখিনি শিকিবলৈ প্ৰয়োজন নাই ধৰক ইউটিউবাৰ নহয় তেখেতৰ এই ভিডিঅ'টো প্ৰয়োজন নহয় কাৰণ বৰ্তমান সময়ত আমাৰ ইউটিউবাৰ সংখ্যা যথেষ্ট কম অসমত হ'লেও আহিছে যথেষ্ট সংখ্যক আহিছে বাৰু গতিকে তাৰে 50জন 100জন 200জন মানুহে কেতিয়াবা চায় আৰু কেতিয়াবা ভাগিও পৰোঁ কম হোৱাৰ কাৰণে গতিকে
এই টেকনিক্যাল ভিডিঅ'বোৰ হোৱাৰ কাৰণে বিশেষকৈ মোৰ এই চেনেলটোত ভিউজ বহুত কম আৰু ভিউজ বহুত কম হোৱাৰ কাৰণে নিজে ভাগি পৰোঁ আৰু ভাগি পৰাৰ ফলশ্ৰুতিত কেতিয়াবা ভিডিঅ' আপলোড কৰা দেৰি হয় নিজক মটিভেট কৰিবলগীয়া হয় আৰু আমাৰ বিকাশ ভাইটিৰ মাকৰ দৰে মোৰ মাতৃতুল্য এগৰাকী মহিলাই যেতিয়া এনেধৰণে আশীৰ্বাদ দিয়ে সেই আশীৰ্বাদ শিৰত লৈ আগবাঢ়ি যাবলৈ মন যায় আৰু তেখেতৰ সেই কথাখিনিয়ে যিখিনি কথা আপোনালোকে শুনিলে তেখেতলৈ মোৰ অশেষ ধন্যবাদ থাকিল এই কথাখিনি কোৱাৰ কাৰণে মোক আশীৰ্বাদ দিয়াৰ কাৰণে আৰু তেনেকুৱা ধৰণৰ কথাই মোক সাহস দিয়ে মোক অনুপ্ৰাণিত কৰে আপোনালোকক শিকাই যাবলৈ গতিকে বিকাশ ভাইটিৰ চেনেলটো মই বিচাৰিছোঁ তেখেতৰ এটা কমেডি চেনেল খুব ভাল হওক ডেছক্ৰিপশ্যনত মই তেখেতৰ লিংক দি দিম আপোনালোকে চাব এই ভিডিঅ' ক্লিপটো আচলতে তেওঁবিলাকে তেওঁৰ চেনেলত আপলোড কৰিছিল মই অকণমান সৰুকৈ কাটি আনি আপোনালোকক দেখাইছোঁ ইয়াত এটা ডাঙৰ এটা ভিডিঅ' আছে সেই ভিডিঅ'টো তেওঁলোকে প্ৰস্তুত কৰিছে আৰু শেষত মোৰ হৈ এই কথাখিনি কৈছিল মই তেওঁৰ পৰা ধাৰ কৰি আনিহে আপোনালোকক দেখাইছোঁ আচলতে মই ভিডিঅ'টো চালোঁ ভিডিঅ'টো চাই শেষলৈকে চাওঁতে হঠাতে মই দেখা পালোঁ এই বিকাশৰ মাক হয় তেওঁ মোক বহুত ধুনীয়াকৈ আশীৰ্বাদ দিছে আৰু এই আশীৰ্বাদটো আপোনালোকৰ কাৰণে আচলতে মই আগবঢ়াই দিলোঁ আৰু এই আশীৰ্বাদটোৰ পৰা মই যথেষ্ট সাহস পাইছোঁ প্ৰেৰণা পাইছোঁ আৰু উৎসাহিত হৈছোঁ আৰু এনেধৰণে মই ভিডিঅ' বনাই যাম আপোনালোকৰ কথা মনত ৰাখিছোঁ আপোনালোকৰ দুই এজনক হ'লেও মইতো মোৰ এই ভিডিঅ'বোৰৰ জৰিয়তে সহায় কৰিব পাৰিছোঁ যিসকলে ভিডিঅ' চাই নিজে কৰিব পৰা নাই তেওঁলোকক মই কায়িকভাৱে সহায় কৰিছোঁ টেকনিকেলভাৱে সহায় কৰিছোঁ যি পাৰিছোঁ দিহা পৰামৰ্শ দিছোঁ তেনেকৈও সহায় কৰিছোঁ আৰু যেই নহওক এনেকুৱা ধৰণৰ আশীৰ্বাদে মানুহক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত সহায় কৰে আৰু মাক কৈছোঁ মানে বিকাশৰ মাকক কৈছোঁ মোৰ খুৰীয়ে হ'ব বা মাতৃয়ে হ'ব আপোনাক কৈছোঁ বহুত বহুত ধন্যবাদ আপুনি যে মোক এনেধৰণৰ এটা আশীৰ্বাদ দিছে আগবাঢ়ি যাবলৈ বহুত বহুত ধন্যবাদ ভাষাৰে মই বুজাব নোৱাৰোঁ আপোনাক কেনেধৰণে বুজাম কিন্তু মোৰ বুকুখন ফুলি গৈছে আজি আপোনাৰ এই আশীৰ্বাদটো পাই ঠিক আছে দিয়ক বেছি দীঘলীয়া নকৰোঁ অনাগত দিনত অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ আৰু শেষত কওঁ বিকাশৰ মাতৃ তেখেতৰ জীৱন দীৰ্ঘায়ু হওক আৰু আপোনালোকৰ চেনেলটোৱে প্ৰাণ পাই উঠক হাজাৰ হাজাৰ লাখ লাখজন মানুহৰ হৃদয়ত সোমাই যাওক ঠিক আছে দিয়ক আজিলৈ সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ ধন্যবাদ